Hello everyone, good morning. আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅলৈ স্বাগতম জনাইছো। আশা কৰো আপোনালোকে মোৰ ভিডিঅটো চাই ভাল পাব। আৰু যদি মোৰ ভিডিঅটো চাই ভাল পায় তেতিয়াহলে প্লিজ মোৰ ভিডিঅটো লাইক এটা কৰি দিব। আৰু যি সকলে আজি মোৰ ভিডিঅ প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই দিয়া সকলো ভিডিঅ আপোনালোকে চাব পাৰে। এতিয়া মই যাবৰ কাৰণে ৰেডি হৈ আছো এডোখৰ পিকনিক প্লেস যিডোখৰ আমাৰ ওচৰতে আছে বহুত ধুনীয়া এডোখৰ জেগা যিডোখৰ নতুনকৈ ওপেনিং কৰিছে বেছি দিন হোৱা নাই ওপেনিং কৰা তাকে ভাবিলো ইমান ওচৰতে যদি ইমান এডোখৰ ধুনীয়া জেগা আছে মই চাই আহোগে আৰু লগতে আপোনালোককো জেগাডোখৰ দেখুৱাম আৰু জেগাডোখৰ কেনেকুৱা পালে আপোনালোকে প্লিজ মোক জনাব আপোনালোকে তাত ফ্যামিলি বা ফ্ৰেণ্ডছৰ লগত আহিব পাৰিব চাবৰ কাৰণে জেগাডোখৰ তাৰ পাছত আপুনি নাইট কেম্পিং কৰিব পাৰিব পিকনিক খাব পাৰিব আৰু মোৰ নিচিনা যদি ফটো মাৰি আপোনালোকে ভাল পায় তেতিয়াহলে তাত বহুত ধুনীয়া ধুনীয়া জেগা আছে আপোনালোকে ফটো মাৰিব পাৰিব মোৰ মানে তাৰলে যোৱা মেইন ৰিজনটো হৈছে মই তাত ফটো মাৰিমগে মই ফটো মাৰি বহুত ভাল পাওঁ সেই কাৰণে ভাবলো মই মানে দেখি আছো সবে গৈছে জেগাডোখৰলে সবে ফটো মাৰিছে সবকে দেখি মোৰ লাগি আছে মই ফটো মাৰিব কেতিয়া পাম সেই কাৰণে ভাবলো আজি যাও আৰু ফটো কেকপিমান মাৰি আহো আৰু লগতে আপোনালোককো জেগাডোখৰ দেখুৱাও আপোনালোকেও যদি মোৰ নিচিনাকৈ ফটো মাৰি ভাল পায় তেতিয়াহলে প্লিজ এবাৰ আহি যাবহি তেতিয়াহলে বলক অলপ দেৰি নকৰি আজি মোৰ ভিডিঅটো আৰম্ভ কৰো খৰালে সুপহি কাজলি জপা দুচকুৰ পতাত ধেমালি চলেৰে কৰে নুতি পচি নিচুকনি গিজুৰি যায় শয়নত দুটি নয়ন মধুৰ দুগালতে এতিয়া আমি আহি গিবন অভয়াৰণ্য পাই গলোহি আৰু যদি গিবন অভয়াৰণ্য কোনোবাই দেখা নাই তেতিয়াহলে এবাৰ আহি চাই যাবহি আমাৰ ঘৰৰ ওচৰতে হয় আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় যদি কোনোবাই চাব বিচাৰে চাই যাবহি পাৰিব জিয়াই তুলিলা মুক জিয়াই তুলিলা এই ৰিক্ত বুকুতে বাসনা ঢালিলা মোৰ তেজে খিৰে খিৰে বুৱালা প্ৰেমৰ অলকানন্দ স্মৃতিৰে খিলা পাত পৰে নে মনতে তোমাৰ হেচুকি দুহাতেৰে লিখিছিলা তাত ঠিকনা সুৰ কবিতা উন্মুক্ত নদীৰ সুতে চন্দে নচুৱাই প্ৰাণ ৰন্ধ্ৰে ৰন্ধ্ৰে দেখি মন ময়ূৰীয়ে পাখি মেলি যায় এটি চাউনিতে ৰাতি হ'ল চঞ্চল বন্ধ কোঠালি যে
জীয়াই তুলিলা মোক জীয়াই তুলিলা এই ৰিক্ত বুকুতে বাসনা ঢালিলা মোৰ তেজে তেজে শিৰে শিৰে বুৱালা প্ৰেমৰ অলকানন্দ আহি আমি নাগাজাংকা ইকো কেম্পত এন্ট্ৰি কৰিলোহি ইয়াত লিখা আছে ওয়েলকাম টু নাগাজাংকা ইকো কেম্প তেতিয়াহ'লে বলক মোৰ লগতে আপোনালোকেও নাগাজাংকা ইকো কেম্প চাই যাওক এইখন হৈছে আইলেণ্ড ধাবা আপোনালোকে ইয়াত আহি খানা খাব পাৰিব ইয়াত দোকান আছে আপোনালোকে যি বিচাৰে তাকে পাব এতিয়া আমি মেইন জেগা নাগাজাংকা ইকো কেম্পলৈ গৈ আছো আপোনালোকেও মোৰ লগতে চাই যাওক নাগাজাংকা ইকো কেম্প আৰু চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব হয়নত দুটি নয়ন মধুৰ দুগানতে আউজিলে হিৰত হাগেনে চিকুনে সোণটো পনি তোমাৰ গছজোপা দেখিবলৈ ইমান ধুনীয়া লাগিছে চাওক ইয়াত লাইটিঙৰ চিষ্টেমো কৰা আছে গধূলি হোৱাৰ লগে লগে ইয়াত লাইট জ্বলিব লাইট জ্বলাৰ পাছত গছজোপা দেখিবলৈ কেনেকুৱা হ'ব মই আপোনালোকক দেখুৱাম বাৰু যদি পাৰোঁ তেতিয়াহ'লে বলক এতিয়া মেইন জেগালৈ এন্ট্ৰি কৰোঁ মোক জীয়াই তুলিলা মোক জীয়াই তুলিলা এই ৰিক্ত বুকুতে বাসনা ঢালিলা মোৰ তেজে তেজে শিৰে শিৰে বুৱালা প্ৰেমৰ অলকানন্দ স্মৃতিৰে খিলা পাত পৰেনে মনতে তোমাৰ হেচুকি দুহাতেৰে লিখিছিলা তাত ঠিকনা সুৰ কবিতা উন্মুক্ত নদীৰ সুতে চন্দে নচুৱাই প্ৰাণ ৰন্ধ্ৰে ৰন্ধ্ৰে দেখি মন ময়ূৰীয়ে পাখি মেলি যায় এটি চাউনিতে ৰাতি হ'ল চঞ্চল বন্ধ কোঠালি যেন এটি দাবানল উমি উমি জ্বলিছে পুৰণি ইতিহাস উভতাই আনিলা জীয়াই তুলিলা মোক জীয়াই তুলিলা মোক জীয়াই ইয়াত নাইট কেম্পিঙৰ কাৰণে এনেকৈ টেণ্ট লগোৱা আছে কিন্তু এতিয়াও ভালদৰে মানে বনাই হোৱাগৈ নাই এটা এটাকৈ বস্তু বনাই আছে কিন্তু যেতিয়া হ'বগৈ তেতিয়া বহুত ধুনীয়া লাগিব এই বগৰী গছজোপাটো ধুনীয়াকৈ বটলবোৰ কালাৰ কৰি এনেকৈ আঁৰি থোৱা আছে আৰু ইয়াতো লাইটৰ চিষ্টেম কৰা আছে যেতিয়া গধূলি হ'ব তেতিয়াহে ইয়াক দেখি ভাল লাগিব
বাসনা ঢালিলা মোৰ তেজে তেজে শিৰে শিৰে বুৱালা প্ৰেমৰ অলকানন্দ এই ৰিক্ত বুকুতে বাসনা ঢালিলা মোৰ তেজে তেজে শিৰে শিৰে বুৱালা প্ৰেমৰ অলকানন্দ এতিয়া আমি চাওঁ বলক নাগাজাঙ্গা ইকো কেম্পৰ নাইট ভিউ এই ৰিক্ত বুকুতে বাসনা ঢালিলা মোৰ তেজে তেজে শিৰে শিৰে বুৱালা প্ৰেমৰ অলকানন্দ এই ৰিক্ত বুকুতে বাসনা ঢালিলা মোৰ তেজে তেজে শিৰে শিৰে বুৱালা প্ৰেমৰ অলকানন্দ এয়া হালিঙত গাহৰি পুৰি থৈছে আৰু কোনে কোনে গাহৰি পুৰা খাই ভাল পায় প্লিজ মোক কমেণ্ট কৰি জনাব আৰু ইকো কেম্পলৈ আহিলে আপোনালোকে হালিঙত গাহৰি পুৰাও খাব পাৰিব বগৰী গছজোপা দেখিছেনে লাইটৰ পোহৰত এতিয়া আৰু দেখিবলৈ ধুনীয়া লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু ক'বচোন এয়াই আছিল নাগাজাঙ্গা ইকো কেম্পৰ নাইট ভিউটো আপোনালোকক দেখুৱালোঁ আৰু আপোনালোকে নাগাজাঙ্গা ইকো কেম্পৰ নাইট ভিউ ডে ভিউ চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব আৰু যদি মোৰ ভিডিঅ'টো আজি চাই ভাল পালে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব যিসকলে আজি প্ৰথমবাৰৰ বাবে চাইছে আৰু আপোনালোকেও এবাৰ নাগাজাঙ্গা ইকো কেম্পত আহি চাই যাবহি তেতিয়াহ'লে আজিলৈ বাই বাই